এভৰিৱান মোৰ অন্য এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইফালে এয়া ৰাতিপুৱা গা পা ধুই কৰি আজৰি হ'লোঁ আৰু এতিয়া ব্লগ ষ্টাৰ্ট কৰি দিছোঁ আৰু যিহেতু বিয়াৰ পাছত মই তেনেকৈ ব্লগ বনোৱাই নাই এইটো প্ৰথম হয় আৰু যিহেতু গা বেয়া হৈ আছিল বহুত আৰু এইফালে এয়া আমাৰ পূজাৰ যোগাৰ এইবাৰ হাজবেণ্ডৰ ঘৰত প্ৰথমটো পূজা বিশ্বকৰ্মা ইফালে আমাৰ শাহু মা আৰু এয়া এতিয়া ৰাতিপুৱা লৈছোঁ এগিলাচ গাখীৰ আৰু এইফালে আছে লুথুৰি পিঠা এনেকৈ প্লেটখন সজাই লৈছোঁ ৰাতিপুৱা খাবলৈ ইয়াৰ পাছত যিহেতু ব্লগ বনোৱাই নাই বহুত দিন আৰু এতিয়া ভাবিছোঁ সদায় এটা বনাবলৈ চেষ্টা কৰিম এই যিহেতু আপোনালোকে মোৰ হাজবেণ্ডক আগৰ ভিডিঅ'বিলাকত দেখা নাই আজি যিহেতু দেখুৱাই দিলোঁ এইফালে এয়া বহি আছে মোবাইলটো টিপি খুব লাজ কৰে তেওঁ তথাপিও মই অকণমানকৈ হ'লেও ভিডিঅ'টো কৰি ৰাখিলোঁ এইফালে এয়া খুব টান পায় মানে এনেকৈ ভিডিঅ' কৰিলে লাহে লাহে অভ্যাস হ'বগৈ আৰু এতিয়া যিহেতু ব্লগ বনামি সদায় বিশ্বকৰ্মা দিনাও এনেকৈ মানুহ এনেকৈ পৰি থাকে এনেকৈ মোবাইলটো লৈ এনেকৈ বিশ্বকৰ্মা চলাই আছোঁ আৰু এয়া আমাৰ পূজাৰ কাৰণে মায়ে কুঁহিয়া গুচাই আছে আৰু দেউতাই এয়া পাত সজাবলৈ যোগাৰ কৰি আছে ইফালে পাত সজাই আছে এইফালে নাৰিকলৰ পানী গুচাই আছে আৰু এনেকৈ আমাৰ আজি সৰুকৈ পূজাভাগ কৰা হ'ব আৰু আপোনালোকৰো চাগে প্ৰত্যেকৰ ঘৰে ঘৰে আজি বিশ্বকৰ্মা পূজা বুলি আয়োজন চলি আছে আৰু এতিয়া সেয়া আমাৰ পূজা ভগাৰ পাছত প্ৰসাদ খাইছোঁ সেইফালেই ইজনী ভতিজাজনী আৰু মা এনেকৈ আমাৰ প্ৰসাদ খাই আছোঁ আৰু এইফালে এয়া তাই লৈ আহিছে জেতুকা আৰু এতিয়া পিচিব লাগিব জেতুকা মূৰত আৰু হাতত এনেকৈ লগাবলৈ ইফালে তাই খুব লাজ কৰে এনেকৈ আৰু এয়া মা প্ৰসাদ খোৱাত পূৰা বিজি আৰু এনেকৈ আৰু আজি দিনটো পাৰ কৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ইফালে এতিয়া মই ওলাই ল'লোঁ লৰালৰিকৈ ইফালে এয়া মোৰ ওলোৱা হৈ গ'ল আজি এতিয়া যাম ঘৰলৈ আৰু যিহেতু ঘৰলৈ যোৱা বুলি ক'লে বহুত ফূৰ্তি লাগে আৰু এয়া মই বেছি সময় নোলোৱাকৈ ধুনীয়াকৈ ওলাই লৈছোঁ আৰু ইফালে এতিয়া আমাৰ এখেতো এয়া ওলাই মেলি ৰেডি হৈ গ'ল খুব গৰম জানেনে আজি আৰু ইফালে এয়া আৰু লাজুকা যদিও মূৰটোকে জোকাৰি দিছে আৰু ইফালে এয়া আমি এতিয়া আহি আছোঁ আৰু এয়া পাই গ'লোহি আহি নুমলীগড় আৰু যিহেতু ঘৰলৈ আহি খুব বেছি ভাগৰ লাগিলে ভিডিঅ'টো কৰা নহ'লে আৰু এতিয়া সেইকাৰণে সন্ধিয়া সময়ত এয়া ব্লগটো আকৌ মই কণ্টিনিউ কৰিছোঁ এইফালে এয়া মোৰ ফুলখিনি চাওকচোন ইমান ধুনীয়া হৈ আছে মোৰ সৰুকৈ অক্সিজেন কৰ্ণাৰটো আৰু এইফালে আমাৰ ফুচু আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ যদি ব্লগটো চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই বাই বাই